এতিয়া বাজিছে ৰাতিপুৱা 5:30। ৰাতি খুব বৰষুণ দিলে চাগে, পুৰা পানী ভৰ্তি হৈ থাকিলে। মানুহজনে উঠিলে আগফালে গেৰেজ খুলিবলৈ গৈছে। চাওকচোন, আজিকালি মানে কি হৈছে, এজাক বৰষুণ দিলে গেৰেজতো পানী উঠি যায়। আৰু এন্দুৰবিলাকতো ক'বই নালাগে, এনেকুৱা উৎপাত, গাড়ীৰ ভিতৰত গোটেই তাঁৰবোৰ কাটি দিছে। ইমান উৎপাত। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, এয়া হৈছে গুড়। আজি এয়া গুড়েৰে মই আচলতে কি কৰিম দেখুৱাই থাকিম দেই আপোনালোকক। আজি ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। ইয়াতে অকণমান মই পানী দি দিম সামান্য, তাৰপিছত ল' ফ্লেমত দি থৈ দিম গেছটো, কাৰণ গুড় পটককৈ উতলি আহে। আপোনালোকে বাৰু তেল পিঠা খাই ভাল পায়নে? মই ভাবিছোঁ আজি অকণমান তেল পিঠাকে বনাওঁ বুলি, চাহ খাবলৈ, নাস্তা মানে কি, আচলতে মানুহজনে এনেকুৱা ঘৰুৱা পিঠা বনা নাস্তা খাই মানে চাহেৰে খাই পেলাই ভাল পায়। মোৰো বেয়া নালাগে দিয়কচোন, ময়ো ভাল পাওঁ। সেইকাৰণে ভাবিছোঁ ইয়াক গুড়া ওলাই থৈছোঁ। এয়া মায়ে আচলতে মোক ঘৰৰ পৰা খুন্দি দি পঠিওৱা গুড়া। এয়া গুড় মিঠাই আনিছিলে 1 কেজি। এনেই মানে বেলেগ পিঠা বনাই খাওঁতে শেষেই হ'লে, মোক কৈছে যে তেল পিঠা বনাবা, তেল পিঠা খাই ভাল পায়। সেইকাৰণে ভাবিছোঁ আজি অকণ বনাওঁ বুলি। ইয়াত গুড়া দি ল'লোঁ মই। এতিয়া মই দিম গুড়খিনি। গোটেইখিনি গুড় নিদিওঁ বাৰু, আৰু লাগিলে দিম অকণমান গৰম পানী মিক্স কৰি। ইয়াতে সোৱাদ অনুযায়ী নিমখ দিম অকণমান। আৰু আপোনালোকে যদি ভাবে অকণ বেকিঙো দিব পাৰে। মই বাছ অকণমান নামটো কৰি পেলাইহে দিম বেকিংখিনি দেই। এয়া মোৰ গোলটো বনাই হৈ গ'ল। ইয়াতে মই এতিয়া কালজিৰা দিম কেইটামান, বেছি নহয় আৰু। আচলতে চব গুটি দিলেও ভাল লাগে। মোৰ চব গুটিকেইটা বেয়া হৈ থাকিলে, ভেঁকুৰি গৈছে, সেইকাৰণে মই দুটামান কালজিৰাকে দি দিলোঁ। আৰু দুটামান দি দিম বাৰু, গোলটো বেছি পনীয়া হ'লেও দিগদাৰ হৈ যায়গৈ। কি কৰি আছা? এয়া তেল পিঠা বনাব ওলাইছোঁ, তেল ঢালিলোঁ। আচলতে মই এইখিনি আগতে গুলি থৈছিলোঁ, অকণমান সময় হ'ল। এতিয়া ভাজিম আৰু লাহেকৈ চাহৰ লগত। মানে এতিয়া বনালে আৰু দুদিনমানৰ হৈ যায় আৰু, ৰাখি খাম মই। ভাল পাওঁ, তুমিতো ভালেই পোৱা ন? মোৰ কাৰণে পুৰা ঘামি গৈছা ন? আমি নাযাওঁৱে আছোঁ, তেল পিঠা যে বনাইছিলোঁ, এতিয়া খাম। অকল তোমাৰ কাৰণে এই গৰমত। একো নহয় এতিয়া। গা পা ধুই চাকি বন্তি দি সকলোবোৰ কাম কৰি আজৰি, এতিয়া চাহ খাবলৈ লৈছোঁ। তেল পিঠা বনোৱা কৈছিলোঁ যে, তেল পিঠা বনোৱা বুলি, এয়া তেল পিঠা দি খাবলৈ লৈছোঁ। অফিচলৈ যাবলৈ ওলাইছে, বাই বাই। পানী দেখিছেনে গেৰেজত কিমান পানী হৈছে? এই এন্দুৰবোৰৰ উৎপাতত যে গাড়ী ৰখাও সমস্যা হৈছে। কি কৰোঁ বাৰু জনাবচোন, ইমান উৎপাত হৈছে এন্দুৰৰ। এতিয়া আহিছোঁ ওপৰলৈ কাপোৰ মেলিবলৈ। বন্ধু বান্ধৱীসকল, আজি এই দুপৰীয়া সাজত খাবলৈ মই ডিম আৰু আলু বইল দিছোঁ, এফালে বহাই দিছোঁ ভাত, আৰু মই খাবলৈ লৈছোঁ অকণমান গাখীৰ হৰলিক্স। গৰম হ'লেওতো বনাবই লাগিব, খাবই লাগিব, নহ'লেতো নচলিব জীৱন। মই ভাজিছোঁ লেচেৰা মাহ আৰু আলু। হৈ গ'ল, ঠাণ্ডা কাঢ়ি হৈ গ'ল, মানে এতিয়া ভাতে খাবলৈ লৈছোঁ। সেয়া ৰাতি চব্জি আছিলে ন, সেই লেচেৰা আলু ভাজি। গুড আফটাৰনুন বন্ধু বান্ধৱীসকল, এতিয়া ভাত পানী বনাই মেলি খাই মেলিও আজৰি হ'লোঁ।
এতিয়া ৰ'দটো খুব চোকা আজি, মানে ৰ'দ দিলে খুব গৰম লাগে, ৰাতি হ'লে বৰষুণ দিয়ে আৰু দিনত মানে চোকাকৈ ৰ'দটো ওলায়। বহুত দিগদাৰ হৈছে গৰমৰ কাৰণে। আৰু যে ৰাতিপুৱা যে তেল পিঠা বনাওঁ তেতিয়াই মোৰ গৰমটো সোমাই গৈছে একেবাৰে, সেইকাৰণে আজি এনেকৈ চিম্পলকৈ বনাই মেলি খাই থ'লোঁ। আৰু কি কৰিছে আপোনালোকে, কি খবৰ আপোনালোকৰ জনাব সকলোৱে কমেণ্ট দি পেলাই। আৰু মোৰ ভিডিঅ'বোৰ যদি চাই পেলাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব চেনেলটো, আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। আচলতে মই নতুনকৈ ভিডিঅ'বোৰ দিবলৈ আৰম্ভহে কৰিছোঁ। কিমানখিনি ভাল হৈছে, কেনেকুৱা কি হৈছে সেয়া মই সেইটো গম পোৱা নাই। লাহে লাহে শিকি আছোঁ আৰু দি আছোঁ। আচলতে চেনেলটো খোলা প্ৰায় এবছৰেই হ'ল, কিন্তু মই ভিডিঅ'বোৰ দিয়াই নাছিলোঁ। এই প্ৰায় এমাহমানৰ পৰাহে কেতিয়াবা এটা দুটা সেনেকৈ ভিডিঅ'বোৰ দিওঁ। যদি ভাল পাই শ্বেয়াৰ কৰিব। খুব গৰম হয়। পাকঘৰটো যে আৰু খুব কোণাত একদম, মানে অলপো পোহৰ চোহৰ নপৰে, বহুত গৰম লাগে সেইকাৰণে। हमको तो पता ही नहीं था, हम खा लेते, भाग गया। এতিয়া অকণমান ওলাই যাম, সন্ধিয়া এনে অকণমান খোজকাঢ়িম আৰু দেৰিকৈহে ওলাব চবে। ৰাতিৰ কাৰণে মুগত তৰকা বনাম আৰু ৰুটি বনাম, হৈ যাব আৰু। কি কৰিছা? আটা মাৰিব লৈছোঁ, তলতে বহি লৈছোঁ, মুগত তৰকা আৰু ৰুটি খাম। গৰমৰ কাৰণে তলত গৈছে। আজি ৰাতিৰ সাজত ৰুটি আৰু মুগত তৰকা খাবলৈ ওলাইছোঁ দেই। এতিয়া ৰাতি প্ৰায় 10:30 বাজিলে। এতিয়া আজি ভাত নাই খোৱা, ৰুটি চব্জি খাই পেলাই এতিয়া বাচন বৰ্তনো ধোৱা হ'ল। আজি পাকঘৰৰ পৰা আপোনাক সকলোকে গুড নাইট জনাইছোঁ। কাইলৈ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ